আমাৰ বড়োলেণ্ডৰ এটা খুব এটা ইম্পৰ্টেণ্ট সাব ডিভিজন। এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন বড়ো সংগ্ৰামত যোগদান কৰিছিলে আৰু বেলেগ বেলেগ অঞ্চলত যেনেকৈ উন্নয়ন পাব লাগে, চালবাৰীটো পাব লাগে, আৰু সেইকাৰণে আমি ইলেকশ্যনৰ পিছত আজি প্ৰথমবাৰ মই আহিছোঁ চালবাৰী অঞ্চলৰ বিভিন্ন ৰাইজৰ অভাৱ অভিযোগবিলাক ল'বৰ কাৰণে। ইয়াত এটা ভাল ষ্টেডিয়াম লাগে, ইয়াত যেটো হায়াৰ সেকেন্ডাৰী আছে, ইয়াত সায়েন্সত এডিশনাল ক্লাছৰুম লাগে, আৰু সেই এডিশনাল ক্লাছৰুমটো আজি হায়াৰ সেকেন্ডাৰীৰ লগত কথা পাতি দুটা ক্লাছৰুম আমি আজি ইতিমধ্যে দি দিয়া হৈছে। ইয়াত এটা অডিটৰিয়াম লাগে, বড়োলেণ্ড দৰবাৰ বুলি এটা হাফ কনষ্ট্ৰাকশ্যন হৈ আছে, এইটো সম্পূৰ্ণ ইমিডিয়েট কৰিব লাগে, সেইটো আমি কৰি দিম। আৰু ইয়াৰ বাহিৰে যিখিনি ৰাইজৰ অভাৱ অভিযোগ সেইখিনি কথাখিনি শুনিছোঁ বা ইয়াৰ অভিযোগ সমস্যাবিলাক মই আজি লৈছোঁ। বিশেষভাৱে আমাৰ খালবাৰীক বহুত কাম কৰিব লগা আছে, আৰু এইখিনি কৰিবৰ কাৰণে খালবাৰীত সুবিধাও আছে। তো সেইখিনি কাম আমি অহা ফাইনেন্সিয়েল ইয়াৰৰ পৰা সেই কামবিলাক আৰম্ভ কৰিম, আৰু ইয়াত খেতিয়কসকলক লৈ পেলাই বহুত আমাৰ কাম কৰিব লগা আছে, আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত কাম কৰিব লগা আছে। তো সেই কামবিলাক আমি কৰিবৰ কাৰণে আজি ৰাইজৰ ফাৰ্ষ্ট অভাৱ অভিযোগবিলাক মই ৰিচিভ কৰিছোঁ। ইয়াৰ পিছত এইখিনি ষ্টাডি কৰি পেলাই ইয়াৰ ওপৰত কাম কৰি যাম। বিভিন্ন ঠাইত বেকিনৰ যিটো গৰাখহনীয়া তীব্ৰতা হৈছে, ইয়াৰ কাৰণে অসম চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত সঘনে আলোচনা হৈ আছে, আৰু নেক্সট ছেশ্যনত এইবাৰটো গ'লে নেক্সট যিটো আমাৰ ছিজন আহিব ইয়াৰ আগে আগে এইটো সম্পূৰ্ণভাৱে প্ৰটেকশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু য'ত য'ত পাৰে ৰোড কাম এম্বেংমেণ্ট বনাব লাগে, সেইটো মাথাউৰিও হ'ব লাগে আৰু ৰাস্তাও হ'ব লাগে, তেতিয়া দুই ছাইডৰ পৰা প্ৰটেকশ্যন হৈ যায়। তো সেইকাৰণে বেকী নদীৰ যিটো গৰাখহনীয়া সেইটো ৰোধ কৰিবৰ কাৰণে বেকীৰ লগতে আৰু 19টা নদী আছে আমাৰ, সৰু সুৰা ডাঙৰ সব নদী লৈ পেলাই, তো চবতো গৰাখহনীয়া হৈ আছে কম বেছি পৰিমাণে। তো সেইটো ৰোধ কৰাৰ কাৰণে এটা চাইণ্টিফিক মাষ্টাৰ প্লেন এটা আমি তৈয়াৰ কৰি আছোঁ। উপনিৰ্বাচন আহি আছে যিহেতু কেইবাটাও সমষ্টিত, চাওক উপনিৰ্বাচনটো ইমান আলোচনাৰ বিষয় বুলি মই নাভাবোঁ, কাৰণ এতিয়া অসমত এটা চৰকাৰ আছে য'ত বিজেপি, UPPL, AGP সকলো মিলি পেলাই এটা চৰকাৰ চলাই আছে, আৰু BTCত যিটো আছে এটা ৰাইজে বিচাৰি পেলাই এটা পৰিৱৰ্তনৰ চৰকাৰ আনিছে, আৰু আমি ইতিমধ্যে কাম হাতত লৈছোঁ। ক'ভিডৰ কাৰণে যথেষ্ট পিছ পৰি গ'ল কাম কৰা, আৰু বিভিন্ন সমস্যাবিলাক লাহে লাহে সমাধান হৈছে। যোৱা 30-40টা বছৰত উগ্ৰপন্থী সমস্যা আছিলে, বিভিন্ন সমস্যা আছিলে, সেইবিলাক লাহে লাহে চব সমাধান হৈ গ'ল, আৰু এতিয়া আমি ৰাইজৰ কাম কৰিবলৈ ওলাইছোঁ। চ' বিশেষকৈ প্ৰথমতে শিক্ষা, আজি LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে যথেষ্ট সমস্যা আছে, সেইবিলাক সমাধান কৰাৰ কাৰণে কিছুমান আঁচনি আমি তৈয়াৰ কৰিছোঁ। খেতিয়কসকলৰ কাৰণে এটা ভাল চাইণ্টিফিক ৱেত কেনেকৈ খেতি কৰিব লাগে ইয়াৰ কাৰণে আমি আঁচনি তৈয়াৰ কৰিছোঁ। নিবনুৱাসকলৰ কাৰণে যিখিনি গভৰ্ণমেণ্ট জব খালী আছে সেইটো অতি শীঘ্ৰে পূৰণ কৰাৰ কাৰণে আমি আঁচনি লৈছোঁ। অহা 12 আৰু 13 হাইস্কুল টেটৰ এপইণ্টমেণ্ট দিয়া হ'ব, আৰু ইয়াত একদম নিকাভাৱে পাব্লিকলি সেইটো এপইণ্টমেণ্টটো মানে থ্ৰু ডিজিটাইজ এটা প্ৰক্ৰিয়াৰ মাজেৰে কৰা হ'ব। ইয়াৰ পিছত LP MEৰ যিটো আছে ইয়াৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, আৰু এইখিনিত শেষ নহয় পেলাই যিখিনি বাকী ৰ'ব সেইখিনিৰ কাৰণে আমি অতি শীঘ্ৰে এটা BTC এৰিয়াৰ কাৰণে টেট অনুষ্ঠিত কৰিম। ইয়াৰ বাহিৰে যিখিনি যুৱ যুৱতীসকল আজি বাহিৰত যাই আছে সেইসকলৰ কাৰণে এণ্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিং আমি আৰম্ভ কৰিছোঁ, আৰু ডিফেন্সত বিশেষকৈ আজি NDBৰ কাৰণে ভাৰত চৰকাৰে কৈছে যে মিলিটাৰী পেৰামিলিটাৰীত NDBৰ যিটো ex-NDB ৱাৰ্কাৰবিলাকক আমাৰ ল'ৰাবিলাকক দিব। আমি ইয়াত কৈছোঁ কি সকলো জাতি জনগোষ্ঠীৰ যিবিলাক নিবনুৱা আছে সেই সকলো এপইণ্টমেণ্ট পাব লাগে। অসমত 10,000 পুলিচ এপইণ্টমেণ্ট হ'ব, আৰু থাউজেণ্ডছ অফ মানে ভেকেণ্ট পষ্ট পেৰামিলিটাৰী ফৰ্চেছত আছে। তো ইহঁতৰ কাৰণে আমি 28 ডিফাৰেণ্ট প্লেচেছ 28টা বিভিন্ন জেগাত তেখেতসকলৰ মানে প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং কৰাৰ কাৰণে আমি এটা জেগা বনাই আছোঁ, য'ত দৌৰিব পাৰিব, তাত ৰিটেন টেষ্ট শিকিব পাৰিব, সেইবিলাক আমি কৰি আছোঁ। আৰু স্কিল ডেভেলপমেণ্ট কমচে কম 100টা ঠাইত আমি স্কিল ডেভেলপমেণ্ট কাম আৰম্ভ কৰিব বিচাৰিছোঁ। যিজন ল'ৰা বা ছোৱালী আজি বাহিৰত যাই পেলাই বিভিন্ন হাজিৰা বা বিভিন্ন কাম কৰি আছে, তেখেতসকলে 8,000 10,000 পইচা কামাই আছে, যদি স্কিল কৰি পঠাব পাৰোঁ তেখেতসকলে 30-40 হাজাৰ কামাব পাৰিব। তো সেইকাৰণে আমি সেই কামবিলাক হাতত ল'বলৈ বিচাৰিছোঁ। বহুখিনি নাৰ্ছিং কলেজ আমি নতুনকৈ আৰম্ভ কৰিব লৈছোঁ, পেৰামেডিকেলৰ কাৰণে কিছুমান ট্ৰেইনিং ইনষ্টিটিউট আমি আৰম্ভ কৰিব লৈছোঁ। তো অনাদাৰ 2-3 ইয়াৰ্ছত বড়োলেণ্ডৰ সম্পূৰ্ণভাৱে ৰূপ সলনি হ'ব, সেইটো আমাৰ বিশ্বাস আছে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে বাকীখিনি কামো আমি একেলগে কৰি যাব বিচাৰিছোঁ। ছাৰ BTC ঠিকাভিত্তিক
টেট শিক্ষকসকলে প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে এই সম্পৰ্কে আপোনাৰ মন্তব্য কি হ'ব ছাৰ নাই প্ৰবঞ্চনাৰটো কথাই নাই এতিয়া আমি যিবিলাক টেট পাছ কৰিছে তেখেতসকলক চাকৰিত ল'ব কাৰণেতো এইটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছে এপইণ্টমেণ্ট দিয়াৰ কাৰণে আৰু বঞ্চিত হোৱাটো কথা নাই কোনোবা যদি একদম মানে যি মিনিমাম কোৱালিফিকেশ্যনটো মিট কৰিব নোৱাৰে তাকটোতো কোনো দিব নোৱাৰে তো যিটো পাৰে আমাক শিক্ষক লাগে ভাল শিক্ষক লাগে সেইকাৰণে কোনোবা এজনে আজি শিক্ষক হ'ব বিচাৰিছে তেখেতক যদি নিয়ম নীতিৰ মাজেৰে ল'ব পাৰোঁ আমাৰ লোৱাত কোনো অসুবিধা নাই